ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হৈছে কিয়? ২০ শতিকাৰ প্ৰথম ৫টা দশকৰ ভিতৰতে সমগ্ৰ বিশ্বকে কোঙা কৰি থৈ গ'ল দুখনকৈ বিশ্বযুদ্ধই। এতিয়া বিশ্বৰ প্ৰতিখন দেশৰ মাজত এটা কথাই উকমুকনি যে পুনৰ আৰম্ভ হ'ব নেকি আন এক বিশ্বযুদ্ধ। হিটলাৰৰ নেতৃত্বত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা কৰাৰ দৰে এতিয়া পুটিনৰ নেতৃত্বত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি আৰম্ভ ঘটাব নেকি তৃতীয় বিশ্বযুদ্ধ? নে ই ৰাছিয়া আৰু আমেৰিকাৰ মাজত চলি থকা আভ্যন্তৰীণ শীতল যুদ্ধৰ এক প্ৰতিৰূপ? এতিয়া মাত্ৰ এটাই প্ৰশ্ন, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ এই যুদ্ধৰ ফলত কি হ'ব? বিশ্বত ইয়াৰ কি প্ৰভাৱ পৰিব? স্বাগতম জনাইছোঁ আপোনালোকক ব্ৰেইনি ইউটিউব চেনেললৈ। আমাৰ আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘাতৰ অন্তৰালত বহুত কাৰণ লুকাই আছে। সোভিয়েট ইউনিয়নৰ ভাঙোন ঘটি আন ১৩খন স্বাধীন দেশৰ লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৃষ্টি হয় আৰু ক্ৰমান্বয়ে দুইখন দেশৰ মাজত সংঘাতৰ আৰম্ভণি হয়। যিহেতু সোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে ৱাৰ্ছ সন্ধিও ভংগ হয়, সেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন নাটোৱে বিশ্বত নিজৰ প্ৰভাৱ বৃদ্ধিৰ এই সুযোগ অপব্যয় হ'বলৈ নিদিলে। নাটো মিত্ৰ শক্তিয়ে পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় আৰু পূব ইউৰোপীয় দেশসমূহৰ সদস্যভুক্তিত গুৰুত্ব দিলে, যিবোৰ পূৰ্বতে সোভিয়েট ইউনিয়নৰ নেতৃত্বাধীন ৱাৰ্ছ সন্ধিৰ অংশ আছিল। ১৯৯২ চনত ইউক্ৰেইনে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ যোগেদি নাটোৰ লগত সম্পৰ্ক স্থাপন কৰে, যদিও ই নাটোত যোগ নিদিলে। সোভিয়েট ইউনিয়নৰ পতনৰ পাছত ইউক্ৰেইন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ পাৰমাণৱিক ভাণ্ডাৰ ৰূপে পৰিগণিত হয়। ১৯৯৪ চনৰ ডিচেম্বৰত বুদাপেষ্ট স্মাৰকপত্ৰ নামৰ এক চুক্তিত ইউক্ৰেইনে ইয়াৰ আন্তঃ মহাদেশীয় বেলিষ্টিক মিছাইল, ৱাৰহেড আৰু অন্যান্য পাৰমাণৱিক আন্তঃগাঁথনি বিক্ৰী কৰিবলৈ সন্মত হয়। ইয়াৰ বাবদ এই চুক্তি স্বাক্ষৰকাৰী আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আৰু ৰাছিয়াই ইউক্ৰেইনৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিব আৰু ইয়াৰ বিদ্যমান সীমাক সন্মান কৰিব বুলি সংকল্প লয়। আজিৰ পৰা প্ৰায় ২২ বছৰ আগতেই ভ্লাদিমিৰ পুটিনে ২০০০ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰাৰ সময়তেই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বৰ্তমান চলি থকা এই সংঘৰ্ষৰ উৎপত্তি হৈছিল। পুটিনৰ এই উচ্চাকাংক্ষাৰ কাৰণ আছিল ইউক্ৰেইনক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে ৰাছিয়াৰ হাতৰ মুঠিত ৰখা। আৰম্ভণিতে তেওঁৰ ৰণনীতি কিছু শিথিল আৰু নৰম আছিল, কিন্তু সময়ৰ লগে লগে পুটিনৰ এই নীতি আৰু অধিক দৃঢ় আৰু আক্ৰমণাত্মক হৈ পৰিছিল আৰু বৰ্তমান তাৰে প্ৰভাৱ দেখা পোৱা গৈছে। ২০০৮ চনৰ ছেপ্টেম্বৰত ইউক্ৰেইন ইউৰোপীয়ান ইউনিয়নত যুক্ত হোৱাক লৈ ইউৰোপীয়ান ইউনিয়ন আৰু ইউক্ৰেইনৰ মাজত এছ'চিয়েশ্যন এগ্ৰিমেণ্টক কেন্দ্ৰ কৰি এক আলোচনা আৰম্ভ হয়। ইউৰোপীয় ইউনিয়নে এনে চুক্তিবোৰক আইনীভাৱে বাধ্যতামূলক চুক্তি বুলি বিবেচনা কৰে, যি দেশবোৰক ইউৰোপীয় ইউনিয়নৰ সৈতে ঘনিষ্ঠভাৱে ৰাজনৈতিক, আইনী আৰু বাণিজ্যিক সম্পৰ্ক বিকাশ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে আৰু কেতিয়াবা দেশসমূহক ইউৰোপীয় ইউনিয়নত অন্তৰ্ভুক্তৰ দিশলৈ লৈ যায়। ২০০৯ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখে গেছৰ মূল্যক লৈ কেইবা মাহ ধৰি চলি থকা ৰাজনৈতিকভাৱে ভৰপূৰ আলোচনাৰ পিছত ৰাছিয়াৰ চৰকাৰী গেছ কোম্পানী গেজপ্ৰমে হঠাতে ইউক্ৰেইনলৈ গেছ পঠিওৱা বন্ধ কৰি দিয়ে। যিহেতু পূব আৰু মধ্য ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ পৰা গেছ আমদানি কৰিবলৈ ইউক্ৰেইনৰ মাজেৰে যোৱা পাইপলাইনৰ ওপৰত নিৰ্ভৰ কৰে। এই গেছৰ সংকট দ্ৰুতগতিত ইউক্ৰেইনৰ সিপাৰে থকা ইউৰোপৰ অন্য দেশবোৰতো পৰিবলৈ আৰম্ভ কৰে। এই সংকটৰ সমাধানৰ আন্তৰ্জাতিক চাপৰ বাবে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী টাইমছেঙ্কোৱে পুটিনৰ সৈতে এক নতুন চুক্তি স্বাক্ষৰিত কৰে আৰু ২০ জানুৱাৰীৰ পৰা ৰাছিয়াৰ পৰা ইউক্ৰেইন আৰু ইয়াৰ পশ্চিম দেশবোৰলৈ গেছৰ প্ৰৱাহ পুনৰ আৰম্ভ হয়। ২০১০ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইয়ানুকোভিছে সেই সময়ৰ প্ৰধানমন্ত্ৰী টাইমছেঙ্কোক পৰাজিত কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈয়ে ইয়ানুকোভিছে ঘোষণা কৰে যে ইউক্ৰেইন এখন নিৰপেক্ষ ৰাষ্ট্ৰ হৈ থাকিব আৰু ৰাছিয়া আৰু পশ্চিমীয়া দেশসমূহক সহযোগিতা আগবঢ়াব। তাৰ পৰৱৰ্তী বৰ্ষতেই ইউক্ৰেইনত প্ৰাক্তন প্ৰধানমন্ত্ৰী টাইমছেঙ্কোৰ ওপৰত অপৰাধমূলক তদন্ত আৰম্ভ হয় আৰু তেওঁৰ ওপৰত দুৰ্নীতি আৰু চৰকাৰী সম্পদৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হয়। ২০১১ চনৰ অক্টোবৰত এখন আদালতে টাইমছেঙ্কোক ৰাছিয়াৰ সৈতে ২০০৯ চনৰ গেছ সংকটৰ আলোচনাৰ সময়ত ক্ষমতাৰ অপব্যৱহাৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ৭ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে। ইয়াৰ ফলতেই পশ্চিমীয়া দেশসমূহত ইউক্ৰেইনলৈ উদ্বেগ প্ৰকাশ হয় যে ইউক্ৰেইনৰ নেতাসকলে ৰাজনৈতিক বিৰোধীসকলক ক্ষমতাৰ অপব্যৱহাৰ কৰি হাৰাশাস্তি কৰিছে। ২০১৩ চনত ইউক্ৰেইনৰ ৰাইজৰ জনমতত ৰাষ্ট্ৰপতি ইয়ানুকোভিছে ইউৰোপীয়ান ইউনিয়নত ইউক্ৰেইনৰ যোগদানৰ বাবে চুক্তি স্বাক্ষৰিত কৰিবলৈ আগবাঢ়ে, কিন্তু ৰাছিয়াৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰাক মুহূৰ্ততে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ইয়ানুকোভিছে চুক্তি স্বাক্ষৰিত কৰিবলৈ অস্বীকাৰ কৰে। ২০১৪ চনৰ ফেব্ৰুৱাৰী শেষৰ ফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ইয়ানুকোভিছৰ নিৰ্দেশত সেনাই এসপ্তাহৰ ভিতৰতে প্ৰায় শতাধিক ইউক্ৰেইনৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰে।
ফেব্ৰুৱাৰীত হ'ব লগা নিৰ্ধাৰিত মহাভিযোগৰ আগতে ইয়ানুকোভিচ ৰাছিয়ালৈ পলাই যায়। ইউক্ৰেইনৰ সংসদে সৰ্বসন্মতিক্ৰমে ইয়ানুকোভিচক আঁতৰাবলৈ আৰু এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ভোট প্ৰদান কৰে আৰু চৰকাৰে ঘোষণা কৰে যে ইউক্ৰেইন ইউৰোপীয় ইউনিয়নৰ লগত চুক্তি স্বাক্ষৰিত কৰিব আৰু টাইমোচেংকোক কাৰাগাৰৰ পৰা মুক্ত কৰিব। এই নৱগঠিত চৰকাৰখনে ইয়ানুকোভিচক মেইডেন স্কোৱেৰৰ প্ৰতিবাদীসকলৰ গণহত্যাৰ অভিযোগত অভিযুক্ত কৰে আৰু তেওঁৰ গ্ৰেপ্তাৰৰ বাবে ৱাৰেণ্ট জাৰি কৰে। ৰাছিয়াই ঘোষণা কৰে যে ইউক্ৰেইনৰ চৰকাৰৰ পৰিৱৰ্তন এটা অবৈধ অভ্যুত্থান আৰু প্ৰায় ইয়াৰ লগে লগে ৰাছিয়াই ক্ৰিমিয়া উপদ্বীপ দখল কৰে আৰু পূব ইউক্ৰেইনত বিচ্ছিন্নতাবাদী আন্দোলনৰ সূচনা কৰে। ইউৰোপত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিয়ে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। তেওঁলোকে কেতিয়াও ক্ৰিমিয়াত ৰাছিয়াৰ অধিকাৰ স্বীকৃতি প্ৰদান কৰা নাই। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সামৰিক শক্তিৰ দ্বাৰা ইউৰোপীয় ৰাষ্ট্ৰৰ সীমা সলনি হোৱাৰ এইটোৱে একমাত্ৰ উদাহৰণ। ইউক্ৰেইনৰ পূব সীমান্তত প্ৰায় 40,000 ৰাছিয়ান সৈন্য একত্ৰিত হোৱাৰ লগে লগে পূব ইউক্ৰেইনৰ অঞ্চল ডনবেছত হিংসাত্মক ঘটনা সংঘটিত হয়, যি আজিও অব্যাহত আছে আৰু এই সংঘাত সেই বৰ্তি আছে। ৰাছিয়াৰ দ্বাৰা সমৰ্থিত বিচ্ছিন্নতাবাদী বাহিনীয়ে এই অঞ্চলটো ইউক্ৰেইনৰ মূল খুঁটিৰ পৰা আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে। 2014 চনৰ মে'ত হোৱা ইউক্ৰেইনৰ নিৰ্বাচনত প্ৰাক্তন চৰকাৰৰ মন্ত্ৰী পশ্চিমপন্থী ৰাজনীতিবিদ পেট্ৰো পেৰোশ্বেংকোৱে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়। তেওঁ ইউক্ৰেইনত সংস্কাৰ আৰম্ভ কৰে, যাৰ ভিতৰত দুৰ্নীতি নিবাৰণ আৰু শক্তি আৰু বিত্তীয় সমৰ্থনৰ বাবে ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা। ৰাছিয়াৰ দ্বাৰা ক্ৰিমিয়া দখল আৰু পূব ইউৰোপত ৰাছিয়া সমৰ্থিত হিংসাই ইউক্ৰেইনৰ জনসাধাৰণৰ আৱেগক ৰাছিয়া বিৰোধী কৰি তুলিছে, যাৰ ফলত ইউক্ৰেইনৰ নাগৰিকৰ নাটো আৰু ইউৰোপীয় ইউনিয়নত যোগদানৰ প্ৰতি আগ্ৰহ শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অধীনত 2017 চনৰ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনলৈ মাৰাত্মক অস্ত্ৰ বিক্ৰীত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰ কংগ্ৰেছে ইউক্ৰেইনক সুৰক্ষাৰ বাবে অতিৰিক্ত সামৰিক সাহায্যৰ বাবে $100 কোটি প্ৰদান কৰিছিল। 2019 চনৰ এপ্ৰিলত হোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভ্লাদিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেওঁ প্ৰচাৰৰ সময়ত ৰাছিয়াৰ সৈতে শান্তি স্থাপন আৰু ডনবেছত যুদ্ধ সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 2021 চনৰ এপ্ৰিলত ৰাছিয়াই ইউক্ৰেইনৰ সীমালৈ সামৰিক অনুশীলনৰ বাবে 1 লাখ সৈন্য প্ৰেৰণ কৰে। ইয়াৰ সমান্তৰালভাৱে প্ৰতিক্ৰিয়াৰূপে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে নাটোৰ নেতৃত্বক ইউক্ৰেইনক নাটোৰ সদস্যপদ দিবলৈ অনুৰোধ কৰে। সেই মাহৰ শেষৰ ফালে ৰাছিয়াই কয় যে তেওঁলোকে সৈন্য প্ৰত্যাহাৰ কৰিব, কিন্তু তাৰ 10,000 সৈন্য প্ৰত্যাৱৰ্তন নকৰে। এই বৰ্ষৰ আগষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনৰ সৈতে সাক্ষাৎ কৰিবলৈ হোৱাইট হাউচত ভ্ৰমণ কৰে। বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰক ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ ৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলি কয়, কিন্তু লগতে এইটোও কয় যে ইউক্ৰেইনে এতিয়ালৈকে নাটোত যোগদান কৰিবৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী পূৰণ কৰা নাই। নৱেম্বৰত পুনৰ ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তলৈ নিজৰ সৈন্য প্ৰেৰণ কৰে। আমেৰিকাৰ লগতে নাটো এই বিষয়ত উদ্বিগ্ন হৈ পৰে। ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে এটা ফোন কলত কথা পাতি ৰাছিয়াক ইউক্ৰেইন আক্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে আৰু এনে কৰিলে ভৱিষ্যত পৰিণতি সম্পৰ্কে সতৰ্ক কৰি দিয়ে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে পুটিনে নিৰাপত্তাৰ এক বিতৰ্কিত দাবী জাৰি কৰে। এইবিলাকৰ ভিতৰত তেওঁ নাটোক ইউক্ৰেইনক সদস্যপদৰ পৰা স্থায়ীভাৱে বাধা দিবলৈ আৰু বলকান দেশসমূহৰ লগতে ৰোমানিয়াকে ধৰি 1997 চনৰ পিছত নাটোত যোগদান কৰা দেশবোৰত নিয়োজিত সৈন্যবাহিনীক প্ৰত্যাহাৰ কৰিবলৈ কয়। পুটিনে এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৰ পৰা লিখিত প্ৰতিশ্ৰুতিও দাবী কৰে। 2022 বৰ্ষৰ জানুৱাৰী মাহত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু ইউৰোপীয় দেশসমূহৰ নেতা আৰু কূটনীতিবিদসকলে সংকট প্ৰতিহত কৰিবৰ বাবে বাৰে বাৰে মিলিত হয়। জানুৱাৰী মাহৰ আৰম্ভণিতে ৰাছিয়াৰ উপ বৈদেশিক মন্ত্ৰী চেৰ্গেই ৰিয়াকোভে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলক কয় যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ কৰাৰ কোনো পৰিকল্পনা নাই। আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টে দূতাবাসৰ কৰ্মচাৰীৰ পৰিয়ালক 23 জানুৱাৰীত ইউক্ৰেইন এৰি যাবলৈ কয় আৰু নাটোৱে পিছদিনা আমেৰিকা যুক্তৰাষ্ট্ৰত 8,500 সৈন্য সাজু থাকিবলৈ নিৰ্দেশ দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৰ প্ৰতিনিধিসকলে 26 জানুৱাৰীত পুটিনৰ দাবীৰ প্ৰতি তেওঁলোকৰ লিখিত সঁহাৰি প্ৰদান কৰে। প্ৰতিক্ৰিয়াবোৰত নাটোৰ বিষয়াসকলে কয় যে তেওঁলোকে ইউক্ৰেইনক নাটোত যোগদান কৰাত বাধা দিব নোৱাৰে, কিন্তু অস্ত্ৰ নিয়ন্ত্ৰণৰ দৰে সৰু বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ সংকেত প্ৰদান কৰে। যোৱা ফেব্ৰুৱাৰীৰ আৰম্ভণিতে কূটনৈতিক প্ৰচেষ্টাই সমগ্ৰ ইউৰোপত গতি বৃদ্ধি কৰে। ৰাষ্ট্ৰপতি বিডেনে জাৰ্মানীৰ পৰা ৰোমানিয়ালৈ 1,000 আমেৰিকান সৈন্য প্ৰেৰণ কৰে আৰু পোলেণ্ড আৰু জাৰ্মানীলৈ 2,000 অতিৰিক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে। ৰাছিয়া আৰু বেলাৰুছে 10 ফেব্ৰুৱাৰীত যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰে। ইউক্ৰেইনৰ উত্তৰ সীমান্তত প্ৰায়
30,000 ৰাছিয়ান সৈন্য নিয়োজিত কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ নাগৰিকসকলক 11 ফেব্ৰুৱাৰীত ইউক্ৰেইন এৰি যাবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পোলেণ্ডলৈ আৰু 2,000 সৈন্য প্ৰেৰণ কৰাৰ ঘোষণা কৰে ইফালে ৰাছিয়াই কৈছে যে যুদ্ধাভ্যাসৰ পাছত তেওঁলোকে ইউক্ৰেইন সীমান্তৰ পৰা সৈন্য প্ৰত্যাৱৰ্তন কৰিছে কিন্তু আমেৰিকাৰ ফালৰ পৰা দাবী কৰিছে যে ৰাছিয়াই প্ৰায় 1,70,000ৰ পৰা 1,90,000 সৈনিক ইউক্ৰেইন সীমান্তত অৱস্থান কৰোৱাইছে ইয়াৰ উপৰি ৰাছিয়াই পূব ইউক্ৰেইনৰ পৰা পৃথক কৰা দুটা অঞ্চল ডনষ্টক আৰু লুহানস্কক স্বাধীনৰূপে স্বীকৃতি প্ৰদান কৰি উত্তেজনাৰ বৃদ্ধি কৰিছে ইয়াৰ লগতে ৰাছিয়াই এই দুইখন দেশৰ লগতে চুক্তি কৰিবলৈ লোৱাক লৈও উত্তেজনা সৃষ্টি হৈছে বৰ্তমান চলি থকা ৰাছিয়া ইউক্ৰেইনৰ সংঘাতে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ফেব্ৰুৱাৰী 24 তাৰিখ বৃহস্পতিবাৰে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ইতিমধ্যে ৰাছিয়া ইউক্ৰেইনৰ মাজত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ হৈছে আৰু সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিছে আশা কৰিছো আপোনালোকে আমাৰ এই ভিডিঅটো চাই ভাল পালে যদি ভাল পালে তেন্তে ভিডিঅটো লাইক কমেন্ট আৰু শ্বেয়াৰৰ জৰিয়তে আগবঢ়াই দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ